Holy moly, guys. আমি যাবলৈ ওলাইছোঁ নগাঁওলৈকে মহামৃত্যুঞ্জয় মন্দিৰ চাবৰ কাৰণে। বৰ্তমান এইখিনি যোৰাবাটত আছোঁ। যোৰাবাটৰ পৰা এইটো সোণাপুৰ এইটো ৰাস্তা হয় এইখিনি। আৰু লগৰ ফ্ৰেণ্ড এটা গৈছিলে। তো বেছি খৰচ হোৱা নাই। বাইকত তেল ভৰাইছিলোঁ ধৰক 600 মান। যোৱাহাটে বেছি খৰচ নহয়। এইটো গুৱাহাটীৰ পৰা নগাঁও এইটো মন্দিৰলৈকে বেছি ডিষ্টেঞ্চ নহয়, 128 কিলোমিটাৰ হয়। এইখিনিতে আহি পালোঁ আমি। এইটো জেগাৰ নাম কি ভাই? নগাঁও ডিষ্ট্ৰিক্টৰ নেলি। এইখন অভাৰ ব্ৰিজ হয় নেলিৰ। এখন অভাৰ ব্ৰিজৰ ওপৰত আছোঁ। এইখন হ'ল জামে মছজিদ। এইখন জামে মছজিদ আৰু এইফালে হ'ল এইটো মন্দিৰ, কাষত এটা মন্দিৰ এটা আছে। এইখিনি হ'ল নগাঁও ডিষ্ট্ৰিক্টৰ আমনি। এইটো ভোগালী বিহুৰ কাৰণে এইটো মেজি বনাইছে, চাওকচোন কি ধুনীয়া লাগিছে। কি ধুনীয়া লাগিছে, কালি জ্বলাব এইটো। চাওঁ ভিতৰলৈ যাওঁ, মেজি ঘৰটো ভালকৈ ভিতৰৰ পৰা চাই আহোঁ। বনাইছে কিন্তু মজাকৈ বনাইছে বে। এইটো ভাইৰাছ দা নেকি এইটো? অঁ ভিতৰত এনেকুৱা। ফাইনেলি এইখিনিত আহি পালোঁ আমি নগাঁও বাইপাছলৈকে। বাইপাছৰ পৰা বেছি ডিষ্টেঞ্চ নহয়, মাত্ৰ 5 কিলোমিটাৰ। 5 কিলোমিটাৰ গ'লে মেইন টাউনখন পায় নগাঁও। এয়া নগাঁও টাউনৰ ক্লক টাৱাৰ, লাইক পেৰিছ, নিউয়ৰ্ক, লণ্ডন। The beautiful, beautiful girl are ahead. Sida, sida. এইফালে যোৱা। এইফালে? No, no, no. This way, this. This is the Nagaur town clock tower. This clock tower happened, guys. And there is too many. বীৰংগনা শ্বহীদসকলৰ পুণ্য স্মৃতিত উৎসৰ্গিত। ফাইনেলি আহি কিনে পালোঁ আমি মন্দিৰখন। এতিয়া মন্দিৰখনৰ ভিতৰত গৈ কিনে চাম। ভিতৰত লৈ যাব দিয়ে নে নাই? Your destination is on the right. চেনেল খোলা, জোতা খোলা। মোজা পিন্ধি যাব পাৰিম নে? নাই, মোজা খুলি যাম। এইখন হ'ল মহামৃত্যুঞ্জয় মন্দিৰ। মন্দিৰৰ ভিতৰৰ ফালে গৈ আছোঁ। ভিতৰত এইটো হ'ল কাষেদি চাইডেদি চাওক, ইমান ডাঙৰ। ওপৰলৈ গৈ আছোঁ আমি। Holy, holy, guys. ওপৰলৈ গৈ আছোঁ। Holy, 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 guys. 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 Holy, 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 guys
ভিতৰত চাই আহক কেনেকুৱা না মজা বে কোনোবাই যদি নগাঁওলৈকে আহা তো এবাৰ আহি যাবা মৃত্যুঞ্জয় মন্দিৰ চাবৰ কাৰণে ধুনীয়া হয় বহুত ধুনীয়া ভাল লাগিছে আহি কিনে বহুত ভাল লাগিছে ইমান ওখ বাপৰে ইমান ডাঙৰ আচৰিত বনাইছে Holy moly, guys. যদি কাৰোবাৰ যদি হেলিকপ্টাৰ যদি আছে এইফালে হেলিকপ্টাৰ লেণ্ড কৰাৰ কাৰণে অপশ্যনো আছে এইটো এইফালে দুটা হেলিকপ্টাৰৰ অপশ্যন আছে এইখিনি হ'ল পাৰ্কিঙৰ জেগা এইটো হ'ল মক্কিল এটা এইটো অ' ভাই এই ভাই টাউনৰ পৰা কিমান কিলোমিটাৰ আছিল এইটো 8 কিলোমিটাৰ ন আচ্ছা 8 কিলোমিটাৰ যদি সত্যি জানতে চাও